আপোনালোকৰ আমাৰ বহুত বিহু লাগিছে আমি কিমান কাপোৰ কিনিছো 27 যোৰ মান দিছো অৰ্ডাৰ এবাৰ মানে কি কৰিছে অনলাইনতে কিনিছো এই ৰ'দলৈ ওলাই গ'লে জানি মোৰ স্কিনটো কিমান সফট বেয়া হৈ যাব নহয় মানুহবিলাকে কয়ে বহুত ধুনীয়া মানে স্কিনটো আকৌ যদি ঘপককে ৰ'দলৈ ওলাই যাওঁতে বেয়া হৈ যায় সেইটো কাৰণে কি কৰিছে অৰ্ডাৰকে দি দিছো আৰু এবাৰ মানে কি হৈছে আমাৰ ইয়াৰ গোটেই কিখন বিহুতে মানে মুকে ফিটা কাটিব মাতিছে মানে কৈছে যে বাইদেউ আপুনি ইমান ধুনীয়া আমাৰ যদি আপুনি ফিটাডাল কাটি দিয়ে বিহুখন মানে আপোনাৰ দৰেই ধুনীয়া হৈ যাব মুকলি হৈ পৰিব সেইটো কাৰণে মানে সকলোৱে মুকলি বিহু বুলি মানে ফিটা কাটিবলৈ মাতিছেতো মানে 27 যোৰমান কাপোৰ লাগিব দিয়কচোন সেইটো কাৰণে আনিছো আৰু দুটা মানে আকৌ কি কৰিছে জানে বিহুখনত বোলে ফিটা কাটিবলৈতো মাতিছেই লগতে আকৌ পেণ্ডেল দিবলৈও মাতিছে মই বোলে মোক আকৌ কিয় পেণ্ডেল দিবলৈ মাতিছে এইকেইটাই তাৰপিছত কৈছে কি বোলে হেৰি আপোনাৰ বোলে দাঁতকেইটা দি বোলে গাঁত খান্দি দিলে আমাৰ বোলে বাঁহকেইডাল বোলে সোনকালে পুত খাব বোলে ইমান ইনষ্টাল কৰি বোলে ধুনীয়া যে ইনষ্টালটো মানে এনেই দি দিয়ে তেতিয়াহে মানে মই ডাউন হ'ম মই আকৌ ডাউন হোৱা মানুহ জানো কওকচোন নহয় ন সেয়াই আৰু কিনো ক'ব কালি বোলো এয়া ঢেঁকীটো বোলো মাগি আছিলোগে বোলো বিহু পিঠা দুটামান বনাম ঢেঁকীটোত পিঠা দুটামান নবনালে বিহু নালাগেই দিয়কচোন তাৰপিছতে কি কৰিছে আমাৰ আকৌ ছোৱালীজনীয়ে কৈছে কি মম কিয় বোলে তুমি ঢেঁকীত পিঠা বনাই আছা বোলে তুমি বোলে বিহু দিনা আমি পিঠা চিঠা খাব নোৱাৰো বোলে কি কৈছে কেঁচৰত বোলে গাল ফালি দিব লাগে এইবিলাকক বোলে তাই কৈছে বোলে অ পিঠা চিঠা বোলে নেখাওঁ আমাক বোলে পোলাও লাগিব বিৰিয়ানী লাগিব বোলে বিহু পাতিছে নে বাৰ্থডে পাতিছ তাৰপিছতে আৰু তাইক ক'লো বিহু মানেনো কি কচোন তাই কৈছে বোলে হেৰি বিহু কাপোৰ দুযোৰমান বোলে পিন্ধি পেলাই ঢোল এটা টকা এটা আকৌ এয়া চাপি দুটামান লৈ পেলাই বোলে ফটোশ্বুট কৰা মানে বোলে বিহু সেয়া বোলে বিহু বোলে আজিকালি বোলে ল'ৰা ছোৱালীবিলাকে বোলে সেইটোকে বিহু বুলি ভাবে সিহঁতি হুঁচৰি চুচৰি গোৱা বোলে পাহৰিলে নাজানেই আজিকালি ল'ৰা ছোৱালীবিলাকে কিনো ক'ব বোলে মডাৰ্ণ হৈছে তাৰপিছতে আৰু তাই কৈছে কি মা হালধিৰ না বোলে আমাৰ বোলে হালধি ৰচম এটা কৰিবা হা হালধি চেৰেমনি এটা পাতিম আমি মই বোলে এজনী কি কথা কয় হালধি চেৰেমনি পাতে তাই আৰু কি কৰিছে হালধি চেৰেমনি পাতিবলৈ হালধীয়া লেহেংগা এযোৰ কালি কিনি আনিছে হালধীয়া লেহেংগা এযোৰ কিনি আনিছে আকৌ বোলে সৰুকে বোলে পেণ্ডেল এটা দিব আৰু মানে তাত মানে হালধি চালধি থাকিব আৰু কোনোবাই জাষ্ট বোলে গালত অকণ হালধি লগাব আৰু ফটো দুখনমান ক্লিক কৰিব সেয়া বোলে হালধি চেৰেমনি মই বোলে এজনীকে কি কৰিছে মই বোলে মাহ হালধি এনেকুৱা বোলো আজিলৈকে দেখা নাই বোলে প্ৰথম অসমত ওলাইছে এনেকুৱা মাহ হালধি পাতিবলৈ কি ক'ব আৰু শুনি হাঁহি মানে মোৰ দাঁত বিষাই যায়গৈ তাতে আকৌ আজি ৰাতিপুৱা কি হ'ল জানে নাজানে আজি ৰাতিপুৱা মানে কি হ'ল সোনকালে উঠিছিলো মই তাৰপিছত সোনকালে উঠিবলৈ ব্ৰাছডাল কৰি মানে এনেই ৰাস্তাটোলৈ ওলাই গৈছিলো তাৰপিছত এই ৰাস্তাত দাঁত মাজি আছিলো আৰু ইফালৰ পৰা ল'ৰা দুটা আহি আছে তেহেঁতি মোক জাহাই দেখিলে কৈছে কি বাইদেউ ৰখকচোন মানে কিবা চেলিব্ৰিটি টাইপ বুলি ভাবি ল'লে নেকি তেহেঁতি দৌৰি আহিছে তাৰপিছত আহি পেলাই কৈছে কি বাইদেউ আপোনাৰ মানে হেৰি আমি মানে বিহু এখন পাতিছোঁতো আপোনাক মানে তাত ফেশ্বন শ্ব' এটা আছে ফেশ্বন শ্ব'টোৰ কাৰণে মানে আপোনাক জাজ কৰিবলৈ মাতিম বুলি ভাবিছোঁ কৈছে কি বোলে আপোনাৰ নিচিনা যদি ধুনীয়া মানুহে যদি জাজ নকৰে তেতিয়াহ'লে বোলে ফেশ্বন শ্ব'খন আধৰুৱা হৈ থাকিব মই বোলে কথাটো নোহোৱাও নহয় তেতিয়া আৰু কাষতে থকা এটাই কৈছে এই ফেশ্বন শ্ব'ত কিয় মাতিছ বোলে মানুহজনীক বোলে কৌতুক গোষ্ঠীটো যে কেঞ্চেল হৈছিলে কৌতুক কৰিবলৈ মাত মই বোলে এতিয়া কি কথা কৈছো মই বোলে ঐ তই মোক কিয় কৌতুক কৰিবলৈ মাতিম বুলি ভাবিছ মোক বোলে কি কৌতুক লাগে নেকি বোলো কৈছে কি আপুনি বোলে ষ্টেজত বোলে উঠি পেলাই বোলে ইকে হাঁহি দিলে বোলে চব মানুহ বোলে হাঁহি বোলে বেহুচ হৈ যাব ইমান আকৌ এটা ইনচাল্ট এনেকে বোলে কিনো এইবিলাক ডাউন দিবলৈ কাৰণে মানুহবিলাক যে ক'পা ওলাই ৰাতিপুৱাই ৰ'ব মই আকৌ সকলোকে মানে বিহু ফিটা কাটিম বুলি ক'লো হয় আকৌ মোৰ মানে ভয় এটা লাগি আছে আমাৰ মানে কি আকৌ মোক বিহু চিহু এইবিলাকত যাবলৈ নিদিয়ে তেওঁ মানে ভয় কৰে মই মানে বহুত ধুনীয়া যে কিজানি মানে মই ক'বলৈ গ'লে মোক কোনোবাই কিডনেপ কৰি লৈ যায় ইমান ভয় মানুহটোৰ তাতে মানে কি হ'ল জানে মানুহটোক মানে যোৱাকালি বিহু বুলি মানে নাৰিকল দুটামান পাৰিব দিছিলোঁ বাৰীৰ পৰা তাৰপিছত নাৰিকল এটা পাৰি থাকোঁতে কি হ'ল নাৰিকলটো মানুহটো দাঁতটোতে পৰি দাঁত দুটা ভাঙি থাকিলে দাঁত দুটা যে ভাঙিলে মানুহটো মানে দেখিবলৈ বেয়া হৈ গ'ল যে এতিয়া মই আকৌ ফালে বহুত ধুনীয়া এইফালে মানুহটো বেয়া তাকেই মানে মানুহটো ভয় আৰু কিজানি বিহুলৈ গ'লে গায়েব হৈ যায় মই কৈছোঁ আপুনি ইমান চিন্তা নকৰিব ন তেনেকৈ আৰু যাম আৰু বিহুলৈ ৰ'ব আপোনালোকক কথা এটা কোৱাই নাই নহয় মোৰ আৰু যোৱাকালি ৰাতিপুৱা একে দুপাল পিতা কাজিয়া লাগিলোহেঁতেন
কি হৈছে আমাৰ ঘৰৰ কাষৰ পিংকিজনীয়ে তাই কৈছে কি অ' বাইদেউ আপুনি বোলে বিহুৰ দিনা বোলে মাস্ক এখন পিন্ধি যাব দেই বিহু মঞ্চলৈ গ'লে মই বোলো কিয় আকৌ তেনেকৈ কৈছে মোক কি কৰোণা চৰোণা হৈছে নেকি ন কৈছে নহয় বোলে আপোনাৰ বোলে হেৰি দাঁতকেইটা দেখিবলৈ তাত যদি এনেকৈ হাঁহি দিলে বোলে মানুহবিলাক যদি ভয় খাই পেলাই বিহু চাবলৈ যদি নাহে মই বোলো এজনীয়ে বোলে কি কথা ক'বলৈ আহা বোলো ৰাতিপুৱাই বোলো মই জানো এইবিলাক ইনচাল্ট মানে এনেই আৰু কৰে কিজানি মই মানে তেতিয়াহে নাযাম বিহু চাবলৈ আৰু তেতিয়া মানে মই নগ'লেহে তেহেঁতক চাব মানুহে তেহেঁতি মানে ভাবিছে কি মই বেঙা নেকি এইবোৰে আৰু বিহু বুলি কিমান কি যে কথা আপোনালোকক নোকোৱাকৈ বোলো থাকিবও নোৱাৰোঁ বোলো কওঁগৈ কথাবোৰ সকলোকে তাকে আৰু লাষ্টত কি কৰিম আৰু বিহু এফাকি গাই দিওঁ ন বিহু এফাকি গাই দিলে মনটো ভাল লাগিব ঐ বিহুতি নামেৰে তিনিটি আখৰে ও কোনে লিখি দিলে ঐ শিলত ঐ ঘূণেও নধৰে ও মামৰেও নধৰে ঐ থাকিল অসমীয়াৰ মাজত বাই বাই ফ্ৰেণ্ড সকলোলৈকে বহাগ বিহুৰ বহুত শুভেচ্ছা থাকিল বাই বাই